জনজাতিকৰণৰ ক্ষেত্ৰত আপোনাৰ চৰকাৰৰ যি লেহেমীয়া গতি কি ক'ব? জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰৰ একেবাৰে লেহেমীয়া গতি। আজি বিৰছা মুণ্ডাক তেখেতসকলে সন্মান দি আছে বা নেশ্যনেল তেখেতে আমাৰ নেশ্যনেল ফ্ৰীডম ফাইটাৰ হয়ে আৰু তেখেতক যি সন্মান দি আছে তাৰে খানদান কিন্তু আমি বিৰছা মুণ্ডা মুণ্ডা হয়, আমিও মুণ্ডা হয়। সেই মুণ্ডাটোক আজি কিয় ডিভাইড কৰি দিছে অসমত? অসমৰ মুণ্ডাবিলাক ট্ৰাইবেল নহয়, ভাৰতৰ মুণ্ডাবিলাক কিন্তু ট্ৰাইবেল। এইটো কোনটো কথা হ'ল? অসম ভাৰত হয় না নহয়? অসম চৰকাৰে স্পষ্ট পূৰণ কৰি দিব। অসম যদি ভাৰত হয় তেতিয়াহ'লে ভাৰতত থকা মুণ্ডা, উৰাও, চাতালখাৰীয়া আগদিন টু RGI যিকেইটা ট্ৰাইবেল হয়, ট্ৰাইবেল ষ্টেটাছ দিয়াৰ কাৰণে ইমান লেহেমীয়া কিয়? হোৱাট ইজ দ্য প্ৰব্লেম? আৰু হোৱাট ইজ তেখেতসকলৰ হেডেন এজেণ্ডা কি আছে? তেখেতসকলে সদায় পলিটিক্স যদি কৰি বহুবাৰ প্ৰতিশ্ৰুতি দিলে মুখ্যমন্ত্ৰীয়ে স্পষ্ট প্ৰতিশ্ৰুতি দিয়াটো আমি ভাল পাওঁ। প্ৰতিশ্ৰুতি দি পেলাই পূৰণ কৰিব নোৱাৰে সেইটো কিন্তু চবতকে লাজ লগাৰ ঘিননীয়া কাম। গতিকে প্ৰতিশ্ৰুতি এতিয়াৰ আদিবাসীবিলাক গম পাই আছে, এতিয়াৰ আদিবাসী কিন্তু জাগি উঠিছে। সেই প্ৰতিশ্ৰুতি যদি ৰক্ষণাবেক্ষণ দিব নোৱাৰে তেতিয়াহ'লে কালি তেখেতৰ বিজেপি পাৰ্টিক ৰক্ষণাবেক্ষণ দিব নোৱাৰিব। ৰাইটছটো বিচাৰি পেলাই আমি গৈ আছো, আমাৰ সম্পত্তি খোজা নাই, আমাৰ ৰাইটছ ফাণ্ডামেণ্টেল ৰাইট ৰক্ষণাবেক্ষণ দিবৰ কাৰণে সন্মান সহকাৰে আপিল কৰি সেইটো যদি কিন্তু কালিলৈকে এইটোৰ কাৰণে অহা 25 আৰু 26 কিন্তু আদিবাসী বস্তুটো কি হয় সন্মান দিব জানো। প্ৰয়োজন হলে আমাৰ জাতিৰ কাৰণ যদি যুদ্ধ কৰিব লাগিব তাৰ কাৰণে কিন্তু সাজু হৈ আছে। মানি নলয় পৰৱৰ্তী সময়ত আপোনালোকে বিজেপি আমাৰ দাবী নামাৰিলে আপোনাৰ গমে পাই যাওঁ 25লৈকে যদি আমাৰ এছটি নহয় আদিবাসী কোনো মানুহক আমি বিজেপিক ভোট দিব নিদিম। ঘৰে ঘৰে যাম, কোনোবা আদিবাসী যদি ভোট দিয়ে বিজেপিক তেতিয়াহ'লে এই আদিবাসীকে আমি আদিবাসী সমাজৰ পৰা আউট কৰি দিম। এইটো আমি বাধ্য হৈ যাম। ভৱিষ্যতত যিহেতু তেখেতসকলে আমাৰ আদিবাসীক এছটিকৰণ কৰাম বুলি কৈছিল আৰু এছটি ষ্টেটাছ আমি নতুন বস্তু খোজা নাই, আমাৰ অলৰেডি পোৱা বস্তু হয়। According to RGI, according to India Constitution 1950 Schedule Act Volume 1 হিচাপত আমি ট্ৰাইবেল। তাৰ পিছতে তেখেতসকলে যদি বুজি নাপায় এটা কৌশলপূৰ্ণভাৱে তেওঁলোকে ৰাখি দিছে 90% ইতিমধ্যে কাম হৈ গৈছে বুলি কৈছিলে। যিয়ে কৌশল কৰক বিয়ে কৰক, আজি আদিবাসী ইউথ বুজি পাই আছে হোৱাট ইজ দ্য ডিপ্ল'মাচি। আমি বুজি পাই আছো। এতিয়া স্পষ্ট কথা তেখেতসকলক যদি হৰাবৰ কাৰণে যদি পলিটিকেল পাৰ্টি তৈয়াৰ কৰিব লাগে সেইটোও কৰাম। চাহ শ্ৰমিকৰ মজুৰি কি ক'ব? চাহ শ্ৰমিকৰ মজুৰিটো স্পষ্ট কথা, যিটো ট্ৰেড ইউনিয়নৰ কথা হয়। আৰু আজি ইণ্ডাষ্ট্ৰী ল বিলাকত দেখি একেবাৰে চিম্পল কথা, মিনিমাম ৱেজ এক্ট আজিলৈকে লাগু কৰিব পৰা নাই। তাৰ মানে কি? তাত চৰকাৰৰ গাফিলতি আছে। তাৰ মানে চৰকাৰে ভাল গোটা আমান তাৰ পৰা পাৰ্চেণ্টেজ খাই থাকে বছৰে বছৰে যিটো ট্ৰেড ইউনিয়নৰ পৰা। সেইকাৰণে লেণ্ডিং পেটেং কৰি থাকে। মানুহ মৰি যাওক বাগানৰ কোনো কথা নাই, তেখেতসকলে যে পাৰ্চেণ্টেজ খাব পাই আছে সেইটোৱে সিহঁতে চাহক লৈ কিন্তু অসম আজি বিশ্বত গৌৰৱান্বিত। স্পষ্ট আজি বাহিৰত গ'লে ডাঙৰ ডাঙৰ বুকু ফালি কয় মেৰা আসাম হে আসাম এই কিয়া অ কিয়া জিৰ' প্ৰেক্টিকেল যদি চাই জিৰ'। তেখেতসকলে ইমান কাম কৰিলে হয় বাগানত থকা আদিবাসীবিলাক আজি কুকুৰ নিচিনা জীৱন যাপন কৰিব নালাগে। আজি ইমান দিন যদি কাম কৰিছে তেতিয়াহ'লে এক ডবলৰ মাটিৰ ম্যাদী পাট্টা দেখাই দিয়ক। পাৰ্মানেণ্ট চলিউশ্যন কাক কয়? পাৰ্মানেণ্ট চলিউশ্যন পইচা দিয়ে চাউল দিয়াটো নহয়। চাউলটো বেলেগ চৰকাৰ আছিল তেতিয়াও ৰেচন দি আছিল, সেইটো কোনটো নতুন কথা হ'ল? ৰাস্তা বনাই দিয়াটো যিকোনো চৰকাৰ আহিলে বনাব, কাৰণ ৰাস্তা বনালেতো পাৰ্চেণ্টেজ খাব পায় না। এইটো কি গম নাপাওঁ নেকি? আজি যিমান যি হৈছে কি চব পাৰ্চেণ্টেজ খাই আছে ভাই। GST FST কি লগাই এতিয়া আদিবাসীক পাৰ্মানেণ্ট চলিউশ্যন দিব লাগে। কি দিব লাগে? কমচে কম আমি দাবী জনাইছো এজন মানুহ 1 বিঘা মাটিৰ পাট্টা দিয়কচোন, এইটোহে পাৰ্মানেণ্ট চলিউশ্যন। আজি আমাৰ মানুহ ক'ত থাকিব? যাৰ পাৰ্মানেণ্ট চিট আছে তেখেতে বাগানত, যিবিলাক টেম্পৰাৰী আছে সেইবিলাক ক'ত যাব? আমি ক'ব খুজিম উই ওৱান্ট পাৰ্মানেণ্ট চলিউশ্যন। আমাক টেম্পৰাৰী কথা ক'ব কৈ লাভ নাই। আমাৰ মানুহ গছ গছনি ৰাস্তা ঘাটে পানীটো থাকিব পাৰে, কিন্তু পাৰ্মানেণ্ট চলিউশ্যন দেখাই দিয়ক। তেতিয়া আমি মানিম ইউ আৰ দ্য অৰিজিনেল গভৰ্ণমেণ্ট, ইউ আৰ দ্য ৰিয়েল যিটো আপুনি ক'ব খুজিছে কৰি আছে বুলি আমি ক'ব খুজিম। খালি এনেই কৈ থাকিলে নহ'ব। हम लोग तो गरीबियों का सरकार, कहाँ गरीबियों का? आप तो मुकेश अंबानी अंडानी का सरकार बन गया है। तो গতিকে এইটো ক'ব ইচ্ছা নালাগে, কিন্তু যিটো দেখা পাই আছো নকলেই নহয় ভাই। কাৰণ আপোনালোকৰ প্ৰেক্টিকেল হোৱাট ইজ দ্যাট ইউৰ প্ৰেক্টিকেল? উই ৱান্ট দ্যাট প্ৰেক্টিকেল হোৱাট ইউ স্টেপ ফৰ আছ। আমাৰ আদিবাসীৰ ক্ষেত্ৰত একো বাজেটে দেখা নাপাওঁ, একো প্লানিঙে দেখা নাপাওঁ।
5 years planning 10 years planning কি আছে আমার কাছে জিরো বাজেটত আদিবাসীর কারণে 1 টাকা নয় আদিবাসী একট করে দিছে 1000 কোটি টাকা আজিলৈকে 100 টাকাও আমি দেখা পোৱা নাই এইখন চৰকাৰ আপোনালোকৰ জনপ্ৰতিনিধিও আছে ইটো চৰকাৰত যিকেইটা আমাৰ জনপ্ৰতিনিধি বুলি কয় এইটা আমাৰ নহয় তেখেতসকলে বিজেপিৰ ব্লাডৰ মানুহ হয় সেইগিলা মানুহ আমাৰ মানুহ ক'ত চিনি পায় যেতিয়া বিজেপিৰ টিকেট লৈ এমএলএ হৈ যায় আদিবাসীক পাহৰি যায় I am the BJP man. Party principal of dialogue मारे. Party principal और dialogue मारी सांगे. बुद्धिके ये बिल्ला representative आमार जाति जिंदा के उद्धार करो. और जातिर कोटा जाए पलाय तेके तो कोले MP होय. ये कारण है तो हुशियार कोई लिबो कुछ. तेके तो कोले होता के जो आदिवासी किसी पाए. तेके तो कोले जो निजर जाति ब्लाड आसे इताले आदिवासी जाति रही पलाय काम करो. एक बार मन मात पातोक्सन दिल्ली ए दिनो मात माता देखा नहीं तेके तो कोलो. दिल्ली मात माता. खाली पोट तो लोई पलाय निजर गाड़ी घोड़ा तेके तो कोले ঘুরি থাকা এইটো তেখেতসকলৰ এমছ এণ্ড অবজেক্টিভছ বুলি আমি ক'ব পাৰোঁ